নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই হাফিজুৰ ছাৰ। আজি মই আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ থকা গদ্যাংশৰ পৰা অধ্যায় 6 উদ্যোগী হৈ অহাৰ প্ৰশ্নৰ উত্তৰবিলাক। উদ্যোগী হৈ অহা লিখক হৈছে দেৱজিৎ ভূঞা। এতিয়া আমি মূল আলোচনালৈ আগবাঢ়িম। গ্ৰুপ এ গদ্যাংশ পাঠভিত্তিক প্ৰশ্নোত্তৰ ভাৱ বিষয়ক। একৰ ক, দশম শ্ৰেণীৰ কোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? উত্তৰ হ'ব প্ৰকাশ গোস্বামী। খ নম্বৰ, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? উত্তৰ, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। গ নম্বৰ, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰ হ'ব এলাহ। অনলি এলাহখিনি লিখিলে হৈ যাব, বা এনেকৈ লিখিব পৰা যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। ঘ নম্বৰ, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? উত্তৰ, এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নামনাৰ মনোবৃত্তি। ঙ নম্বৰ, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? উত্তৰ, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। চ নম্বৰ প্ৰশ্ন হৈছে নাৰায়ণ মূৰ্তি কোন? উত্তৰ, নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। তেওঁ ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। ছ নম্বৰ কুৱেশ্যন হৈছে বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? উত্তৰ, বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। বৰ্গত জ নম্বৰ, প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? উত্তৰ, প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। ঝ নম্বৰ কুৱেশ্যন, থমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? উত্তৰ, থমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে এই কাম নকৰে। চমুকৈ বুজাই লিখা। ক নম্বৰ প্ৰশ্ন, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচিনা। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। উত্তৰ, শিক্ষকজনে কোৱা কথাষাৰ অসমীয়া ৰেখাৰ প্ৰবাদ বাক্য যে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচিনা। শিক্ষকজনে এই কথাষাৰ কোৱাৰ কাৰণ হ'ল শ্ৰেণীকোঠাত শিক্ষকজনে যিটো নতুন বিষয় আলোচনা কৰিব লৈছিল সেই বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। এই বিষয়টো আলোচনাৰ প্ৰসংগত শিক্ষকজনে এই প্ৰবাদ বাক্যশাৰী ছাত্ৰ ছাত্ৰীসকলক কৈ শুনাইছিল। খ নম্বৰ, সফল উদ্যোগী হ'বলৈ কিয় কঠিন? উত্তৰ, সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্ট্ৰপ্ৰনিয়ৰ হোৱা। তাৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। কঠিন হোৱাৰ কাৰণে এয়া যে এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নামনা মনোবৃত্তিৰ ব্যক্তি হ'ব লাগিব। এইবোৰ গুণ সকলোৰে নাথাকে। শিক্ষকজনৰ মতে সেয়া এজন সফল উদ্যোগী হোৱা কামটো অতি কঠিন। গ নম্বৰ, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে
একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। উত্তৰ, কোনোৱে একেদিনাই চাইকেল চলাব নোৱাৰে। এদিন এদিনকৈ শিকোঁতে শিকোঁতেহে এদিন চাইকেল চলাব পৰা হয়। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতে প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই 3বাৰত বিফল হ'লে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেওঁই এদিন এজন সফল উদ্যোগী হয়গৈ। সেইকাৰণে শিক্ষকগৰাকীয়ে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বুলি কৈছে। ঘ নম্বৰ, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। উত্তৰ, বিজুতৰ মতে উদ্যোগী সেইজনক কোৱা হয় যিজনে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। আনহাতে শিক্ষকজনৰ মতে নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একজন উদ্যোগী বা এণ্টাৰপ্ৰেনৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টুৰাঁ বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক, নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱে একজন উদ্যোগী। এতিয়া আমি 3 নম্বৰ কোশ্চিন আলোচনা কৰিম। ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। উত্তৰ, ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে নাৰায়ণ মূৰ্তি। অভিযান্ত্ৰিক শিক্ষা, অভিযান্ত্ৰিক মানে ইঞ্জিনিয়াৰিং শিক্ষা সমাপ্ত কৰি নাৰায়ণ মূৰ্তিয়ে কিছুদিন চাকৰি কৰাৰ পিছত চাকৰি ত্যাগ কৰি ছফ্ট্ৰনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে যদিও শেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি ইনফোসিস নামৰ কোম্পানীটো আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। সেই 10,000 টকা মূলধনেৰে আৰম্ভ কৰা ইনফোসিস প্ৰথম অৱস্থাত বহুতো বাধা ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। 90ৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোসিসৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আনি দিয়ে। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষাত থাকি সময়ৰ হৰ সময়ত মৰাৰ বাবে আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল উদ্যোগী হ'ব পাৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো বেছি দীঘলীয়া হ'ব কাৰণে বাকী থকা প্ৰশ্নাৱলীৰ উত্তৰসমূহ নেক্সট ভিডিঅ'ত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।